হাই সকল, আজি মই অসমৰ গৌৰৱৰ ঠাইডোখৰ দেখাম আপোনালোকে। ঠাইডোখৰ হ'ল কলাক্ষেত্ৰ, গুৱাহাটীত হয়। আৰু এই যে চাওক আপোনালোকে ভিতৰৰ মিউজিয়ামের পরিবেশখিনি কলাক্ষেত্র। মোৰ নাম হে নাজানো আছিল আপুনি। চাওক আপোনালোকে বাহিৰৰ কলাক্ষেত্ৰৰ বাহিৰৰ ভিতৰৰ পৰিৱেশখিনি বহুত ধুনীয়া বাৰু। এবাৰ হ'লে আপোনালোকে গুৱাহাটী আহিলে কলাক্ষেত্ৰ যাব। কলাক্ষেত্ৰৰ পৰা আহি মই ৰাতিৰ সাঁজৰ কাৰণে ৰেডি কৰি আছোঁ বাৰু। আজি দালি, গৰমত বেছি নবনাওঁ, দালি আৰু পিটিকা পটল ভাজি এনেকৈ বনাম বাৰু। দালিৰ মাছৰ মাথা দি এনেকৈ দালিখিনি বনাম। আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাৰু। এইফালে দালি বহাইছোঁ, এইফালে আলু ভাতৰ লগত এইফালে আলুখিনি দিছোঁ বাৰু। কলাক্ষেত্ৰৰ ঠাইখিনি বহুত ধুনীয়া। আপোনালোকে গুৱাহাটী আহিলে কলাক্ষেত্ৰখন যাবই বাৰু ফুৰিব। আমাৰ অসমৰ গৌৰৱৰ ঠাই এখন হয় কলাক্ষেত্ৰ। মাছৰ মাথা দি এনেকৈ দালিখিনি বনাম বাৰু। মই মছলা চছলা নিদিওঁ, একো গৰম দালি পিঁয়াজ তেলত মাৰি এনেকৈ মাছৰ মাথাখিনি দালিত দি দিম এনেকৈ। হৈয়ে গ'ল মোৰ দালি মাছৰ মাথা দি। ৰাতিৰ সাঁজৰ কাৰণে মোৰ ৰেডি হৈয়ে গ'ল। দালি, পিটিকা, পটল ভাজি, মাছ ভাজি এনেকৈ হৈ গ'ল বাৰু। পাই আজিলৈ।